হেল্ল' অকণিহঁত, মই আইমা পালোহি দেই তোমালোকৰ সাধুঘৰ। তোমালোক আহিছানে বাৰু? মোৰ মৰমৰ নাতি নাতিনীহঁত, তোমালোকৰ পৰীক্ষা আৰম্ভ হৈছে চাগে নহয়? এতিয়া পৰীক্ষাৰ পিছত কি হ'ব? স্কুল বন্ধ হ'ব। স্কুল বন্ধ হ'লে ঘৰতে থাকি আমনিও লাগিব নহয়। বেলেগ বেলেগ খেল ঘৰৰ ভিতৰতো আমি খেলিব পাৰোঁ। তেনেকৈও আমি আমাৰ আমনি লগা সময়বিলাক আমি পাৰ কৰিব পাৰোঁ ফূৰ্তিৰে। তোমালোকৰ যদি ওচৰে পাঁজৰে বন্ধু আছে, তোমালোক একেলগ হৈ লুডু খেলিব পাৰা, কেৰম খেলিব পাৰা আৰু নানানটা ঘৰৰ ভিতৰতে খেলা খেল খেলিব পাৰা। এটা খেলো খেলিব পাৰা, আমি আগতে খেলিছিলোঁ জানা? মেপ লৈ পেলাই আমি ঠাইবিলাকৰ নাম বিচাৰোঁ। পৃথিৱীৰ মেপ লওঁ, নহ'লে এখন দেশৰ মেপ লওঁ, নহ'লে ভাৰতবৰ্ষৰ মেপ লওঁ, অসমৰ মেপ লওঁ। কেতিয়াবা আমি নৈবিলাক বিচাৰোঁ, তাত নৈৰ নাম বিচাৰোঁ, নহ'লে জেগাৰ নাম বিচাৰোঁ, ঠাইবিলাকৰ নাম বিচাৰোঁ। তেনেকৈও এটা খেল হৈ যায়। ঠিক তেনেকৈ আমি কিছুমান মাছৰ নাম লিখিব পাৰোঁ। যোনে যিমান খৰকৈ যিমান মাছৰ নাম লিখিব পাৰিব সি জিকি যাব। ঠিক তেনেকৈ আমি চৰাইৰ নাম লিখিব পাৰোঁ। আৰু এটা খেল খেলিব পাৰোঁ, কি জন্তুৱে কি বস্তু খায়। কি জন্তুৱে কি বস্তু খাই ভাল পায় তাৰো এখন আমি লিষ্ট বনাব পাৰোঁ, নহয় জানো? লিষ্টখন বনাই আমি কম্পিটিশ্যন পাতিব পাৰোঁ। কোনে কিমান লিখিব পাৰে। ঘোঁৰাই কি খাই ভাল পায়, গৰুৱে কি খাই ভাল পায়, বাঘেনো কি খাই ভাল পায়, মানুহেনো কি খাই ভাল পায়। এই সকলোবিলাক লিখি লিখিও আমি কি কৰিব পাৰোঁ, এটা কম্পিটিশ্যন পাতিব পাৰোঁ। দুটা বা তিনিটা ল'ৰা ছোৱালীৰ মাজত। এনেকুৱা এটা মজা খেল তোমালোকেও খেলি চাবাচোন বন্ধ হ'লে। আজি মই এটা কবিতা লৈ আহিছোঁ, দুটা বন্ধুৰ কাহিনী, জোনমণি আৰু ভাইটিৰ খেল। এটা কবিতাত কি ধুনীয়াকৈ লিখিছে, কোনে লিখিছে কোৱাচোন? মীৰা ঠাকুৰ আইতাই। বৰ ধুনীয়া, শুনিবা দেই। জোনমণি নামৰ এটা ল'ৰা আৰু ভাইটি নামৰ এটা ল'ৰাই কেনেকৈ তেওঁলোকৰ গৰমৰ বন্ধৰ সময়খিনি ধুনীয়া এটা খেল খেলি পাৰ কৰিছিল। চাবা দেই। জোনমণি ভাইটিৰ খেল। এদিন জোনমণিয়ে ভাইটিক ক'লেহি, মজাৰ কথা এটি শুনা। কোন জন্তুৱে কি খাই ভাল পায় মনে মনে লিখো আহা। তোমাৰ সৰহ হ'লে তুমি জিকি যাবা, মোৰ সৰহ হ'লে মই। গৰমৰ বন্ধৰ এই দুপৰ বেলা স্কুললৈও নাই ভয়। গৰু ম'হবোৰে ঘাঁহ খাই ফুৰে, কুকুৰে ভাল পায় মঙহ। মিউ মিউ কৈ বাঘৰ মাহীৰ ভজা মাছ খোৱাৰ মতলব। বাঘৰ মাহী কোন? মেকুৰী। মেকুৰীয়ে কি ভাল পায়? ভজা মাছ খাই খুব ভাল পায়। তাৰপিছত বাঘ সিংহবোৰে ঘাঁহৰ নাম নুশুনে, চিকাৰ বিচাৰি যায়, গৰু ম'হ পহু যিহকে ধৰে গৈ পৰম তৃপ্তিৰে খায়। দেখিছা, বাঘ সিংহ এইবিলাকে গছ গছনি নাখায় দেই, ঘাঁহ বন নাখায়, জন্তু খায়। গতিকে জন্তুৰ চিকাৰ কৰি কৰি আৰামছে মনৰ তৃপ্তিৰে খায়। উই সাফলো ভাঙি ভালুকে উই সোপা সোপে খায়। আলু কচু পালে কথাই নাই জানা, টকালি পাৰিহে খায়। ভালুকে কি খায় জানা? উই সাফলো যে, তোমালোকে দেখিছানে? উই সাফলো, উই নামৰ এটা সৰু পোক আছে। এইটো উই সাফলো ভাঙি লৈ সোপা সোপে সেই পোকবিলাক খায়। আৰু কচু যদি পায় বা আলু যদি পায় তেতিয়াতো আৰু কথাই নাই, আৰু বেছি ভাল পায়। এইবিলাক খান্দি 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 হম হম হমকৈ ধুনীয়াছে খায়। তাৰপিছত কি ক'লে? মৰা জীৱ জন্তু নুচুৱে ভালুকে জীয়াবোৰকহে ধৰে। সেয়েহে ভালুকৰ সন্মুখত পৰিলে জীয়াই মৰা ভাও ধৰে। ভালুকে আকৌ মৰা জন্তু নাখায় দেই, মৰা মানুহ নাখায়, মৰা জন্তু নাখায়, জীয়াই জীয়াই ধৰি ধৰি খায়, মাৰি লৈ পেলাই নাখায়। গতিকে ভালুকৰ আগত পৰিলে, মই এনেকুৱা এটা সাধু ক'ম দেই এদিন। কি হয়,
তুমি যদি মৰা ভাও ধৰি উশাহ চুশাহ নাপায় এনেকৈ পৰি থাকা, ভালুকে তোমাক চুবলৈও নাহে। গতিকে মৰাখন নেখায় ভালুকে। তাৰপিছত ছাগলী বাইটিৰ কিনো কম চাতুৰি, চকুৱাৰ ফুটাৰে সোমাই মটৰ উৰহি সকলো মোহাৰি খাই সুৰুকৰে ওলাই যায়। ছাগলীবিলাক বৰ দুষ্ট দেই। এই বাঁহৰ জেওৰা ভাঙি মানুহৰ ঘৰত সোমাই পেলাই গোটেই তহিলং কৰি তোমাৰ মটৰ চটৰ যি পায়, বেঙেনা মটৰ যি পায় মুকুৰা মুকুৰে খাই আকৌ সুৰুককৈ ওলাই গুচি যায়। তাৰপিছত বৰ বৰ কলগছ আৰু ঔটেঙাৰ ৰস, কল বন যিহকে পায়, গণেশ বাবা বুলি সবেদিয়ে এৰি সুৰেৰে টানি লৈ খায়। কোন এয়া গণেশ বাবা? সুৰ কাৰ আছে এনেকুৱা? হাতীয়ে কি খায় জানা? কলগছ খায়, ঔটেঙাৰ ৰস চেপি চেপি খায়, সুৰডালেৰে চেপি চেপি ঔটেঙাৰ ৰস খায়, খুব ভাল পায়। তাৰপিছত ঘোঁৰা আৰু গাধক একোকে নেলাগে, মাহ বুট যদিহে পায়, ভুচি হ'লেতো স্পেচিয়েল খানা হ'ল উগাৰি উগাৰি খায়। কোনে খায়? ঘোঁৰা আৰু গাধৱে কি খায় জানা? বুটমাহ খায়, নহ'লে ভুচি খায়। মানে বিৰাট ফূৰ্তি, ভুচি যদি সিজাই দিয়ে তেতিয়াহ'লে সেই ভুচি খায়, নহ'লে বুটমাহ খায়। তাহাঁতি খুব ভাল পায়। মনত থকাখিনি লিখি লৈ জোনমণি ভাইটিলৈ ঘূৰি চালে, দুহাতে দুটা আধা পকা আম, ভাইটিয়ে আছেচোন খাই মোলৈ চাই। কি বুলি ক'লে? মনত পৰাখিনি লিখি লৈ জোনমণি ভাইটিলৈ ঘূৰি চাই, দুহাতে দুটা পকা আম, ভাইটিয়ে আছেচোন খাই। গতিকে কোনে কি ভাল পায় সৰুকে এই কবিতাটোত লিখিলে। ইয়াতকৈও আৰু বস্তু আছে যোনে বেলেগ বেলেগ ধৰণৰ বস্তু খাই জীয়াই থাকে। তোমালোকে এইবাৰ লিখিবাচোন। জন্তুবিলাকে কোনে কি খায়, চৰায়ে কি খায়, সাপেনো কি খায়, মাছবোৰেনো কি খায়, জানিবলৈ মন নাযায়নে তোমালোকৰ? এইটো এটা ধুনীয়া খেল। গতিকে আমি এইবাৰ বন্ধত ধুনু ধুনু এনেকুৱা খেলবিলাক খেলিম দেই। তোমালোকে মাহঁতক ক'বা, মাহঁতে তোমাৰ মাহঁতৰ লগত ধুনীয়াকৈ মজা মজা খেলবিলাক খেলিবা আৰু মোলৈ পঠিয়াই দিবা। সৰু সৰু ভিডিঅ' কৰি মোলৈ পঠাবাচোন, ময়ো চাম তোমালোকক। হ'লনে আজিলৈ বাই বাই। আইমাৰ তোমালোকক মৰম দিলে দেই। ভালে ভালে থাকিবা, পৰীক্ষা ভালকৈ দিবা। তোমাৰ কৰোণাৰ কাৰণে যিবিলাক নিয়ম আছে, যেনে হাত ধোৱা, মাস্ক পিন্ধা, মানুহৰ পৰা আঁতৰত থকা, এই সকলোবিলাক মানি চলিবা দেই তোমালোকে। আৰু পৰীক্ষাবিলাক ভালকৈ দি গৰমৰ বন্ধটোত ভাল ভাল কাম, ভাল ভাল কথা শিকিবা, হ'ব? আৰু এতিয়া চাগে ফুৰাটো লাহে লাহে বন্ধ হ'ব। গৰম পৰিছে, বাহিৰলৈ বেছিকৈ নোলাবা। ঘৰতে মাহঁতে দিয়া, ঘৰতে বনোৱা বস্তুবিলাক খাবা আৰু ফূৰ্তি কৰিবা। মোৰ সাধুবিলাক শুনি থাকিবা। মই ধুনু ধুনু সাধু আৰু কবিতা লৈ আহিম, সেইবিলাকো চাবা দেই। বাই বাই, বাই বাই।